এক ব্ৰেকিং নিউজ মহিলা যুৱতীও নামিছে গাড়ী চুৰিত বিশ্বনাথত মহিলাসহ গ্ৰেপ্তাৰ হল 5জনীয়া গাড়ী চোৰ চক্ৰ গুৱাহাটীৰ ফেভ হুইলছ নামৰ এটা গাড়ী এজেন্সিৰ পৰা 7জন লোকে এখন XUV 300 আৰু এখন বলেৰো গাড়ী ভাড়া কৰি নিছিল যোৱা 20 অক্টোবৰত তাৰ পিছৰে পৰা সন্ধান নাছিল লোককেইজনৰ বন্ধ আছিল তেওঁলোকৰ মোবাইল ফোনো অৱশেষত গাড়ীত থকা GPSৰ ভিত্তিত বিশ্বনাথ চাৰিআলি ধৰা পৰিল এখন গাড়ী বিশ্বনাথ আৰক্ষীৰ সহযোগত চোৰৰ দলটোক ধৰিবলৈ সক্ষম হয় যদিও দুটা চোৰে পলায়ন কৰিবলৈ সক্ষম হয় তেওঁলোকে আমাৰ পৰা সেলফ ড্ৰাইভত গাড়ীখন আনিছিলে তো দুদিনৰ কাৰণে লৈছিলে দুদিনৰ পেমেন্ট কৰি আহিছে কিন্তু দুদিনৰ পিছত ফোন সুইচ অফ তেওঁলোকৰ সবৰে যাৰ নাম্বাৰ দিছে ৰেফাৰেন্সত লোকেল ৰেফাৰেন্সত যাৰ নাম্বাৰ দিছে সেইবোৰে আমি ফোন কৰিলে ব্লক কৰি দিয়ে তো আমাৰ সন্দেহ হৈ গ'ল তো যেহেতু গাড়ীত GPS আছে আমি ট্ৰেক কৰি দেখিলো যে ইয়াতে আছে গাড়ীখন আমি আজি গুছি আহি গাড়ীখন ইয়াতে পালো লজ এটাৰ ফ্ৰণ্টত তো তাতে আমি অলপ দেৰি ৰলো এটাই যেতিয়া আহি গাড়ীত আহি বহিলে তাক লগে ধৰিলো ধৰাৰ লগে আৰু গোটেই গেংটো ওলাই পৰিলে লজত ইয়াতটো এতিয়া ধৰা পৰিছে 5টা আৰু দুটা আমাৰ চকুৰ আগত পলাইছে মানে লগত মহিলা আছে দুজনী ছোৱালী আছে আমাৰ ইয়াতটো এটা এখন ধৰা পৰিলে এখনটো ইটানগৰত দেখাই আছে আমাৰ পৰা দুখন আছে আৰু এটা এজেন্সিৰ পৰা নেশ্যনেল ট্ৰেভেলছৰ পৰা আনিছে স্কৰপিঅ'খন